নমস্কাৰ পুনৰ এটা কিশোৰ দাস সম্পৰ্কীয় খবৰৰ সৈতে ষ্টুডিঅ'ত মই ভাস্কৰ শইকীয়া আটাইতকৈ দুৰ্ভাগ্যজনক কথা এই মুহূৰ্তত আমি আপোনালোকক জনাব বিচাৰিছোঁ অভিনেতা কিশোৰ দাসৰ মৃতদেহ অসমলৈ অনা নহয় যেহেতু তেখেতৰ কৰ্কট ৰোগৰ সমান্তৰালভাৱে তেখেত আক্ৰান্ত হৈছিল কোভিডত আৰু সেইভাৱে এনে ধৰণৰ সিদ্ধান্ত এতিয়া গ্ৰহণ কৰিছে আৰু উল্লেখনীয়ভাৱে কিশোৰ দাসৰ পৰিয়ালে ইতিমধ্যে অসম চৰকাৰক এই কথা অৱগত কৰিছে আৰু পাছৰ পৰ্যায়ত লক্ষণীয় হ'ব এই সম্পৰ্কে আসলতে কি ব্যৱস্থা গ্ৰহণ কৰে ৰাজ্য চৰকাৰে কিন্তু এই মুহূৰ্তত এই খবৰ আমি আপোনালোকক জনাব বিচাৰিছোঁ যে এই মুহূৰ্তলৈকে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে অভিনেতা কিশোৰ দাসৰ মৃতদেহ অনা নহয় অসমলৈ আমি পুনৰবাৰ এই খবৰ যি নতুন আপডেট আমালৈ আহিছে এই নতুন তথ্য আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ কোভিডত আক্ৰান্ত হোৱাৰ বাবে কোভিডত মৃত্যু হোৱাৰ বাবে অনা নহয় অভিনেতাগৰাকীৰ মৃতদেহ অসম চৰকাৰে ইতিমধ্যে সহযোগিতা বিচাৰিছে কিশোৰৰ পৰিয়ালৰ লোকে কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ উপৰিও কোভিডত আক্ৰান্ত হৈছিল কিশোৰ দাস যেহেতু চেন্নাইত শেষ নিশ্বাস ত্যাগ কৰিছিল কিশোৰ দাসে চেন্নাইত চিকিৎসাধীন হৈ আছিলে উদীয়মান অভিনেতাগৰাকী আৰু দেখিবলৈ পোৱা গৈছিলে উদীয়মান অভিনেতাগৰাকী যিটো সময়ত চেন্নাইত চিকিৎসাধীন হৈ আছিলে তেনে সময়তে ছ'চিয়েল মিডিয়াত কিছু ভিডিঅ' আচলতে ভাইৰেল হোৱা পৰিলক্ষিত হৈছিলে আৰু তাত সম্পূৰ্ণৰূপে সুস্থ ৰূপত দেখিবলৈ পোৱা গৈছিল অভিনেতাগৰাকীক আৰু সকলোৱে এটা কথাই মানি লৈছিল যে কিশোৰ দাস পুনৰবাৰ সুস্থ হৈ ৰাজ্যখনলৈ উভতি আহিব সাংস্কৃতিক জগতত নতুন নতুন উপহাৰ প্ৰদান কৰিব কিশোৰ দাসে নিজৰ যি মননশীল চিন্তা সেই মননশীল চিন্তাৰ জৰিয়তে কিশোৰ দাসৰ যি অভিনয় বা কিশোৰ দাসৰ যি সাংস্কৃতিক পৰিক্ৰমা সেই সাংস্কৃতিক পৰিক্ৰমা এটা কথাই স্পষ্টভাৱে ৰাজ্যবাসীক প্ৰতীয়মান কৰিবলৈ চেষ্টা কৰিছিল যে কিশোৰ দাস এজন সু অভিনেতা কিশোৰ দাস এজন সুন্দৰ শিল্পী আৰু সেই কিশোৰ দাস যেতিয়াই আক্ৰান্ত হৈছিল কৰ্কট ৰোগত তাৰ পাছতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লোকে তেখেতক সহায়ৰ হাত আগবঢ়াইছিল চৰকাৰ প্ৰশাসনৰ পৰা আৰম্ভ কৰি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ যিসকল সুহৃদয় লোক আছে সুহৃদয় লোকসকলে সহায় আগবঢ়োৱা পৰিলক্ষিত হৈছিলে আৰু তাৰ পাছত এতিয়া নতুন যি আপডেট শেহতীয়া যি খবৰ ইতিমধ্যে আহিছে কিশোৰ দাসৰ ইতিমধ্যে নশ্বৰ দেহ তেওঁ ত্যাগ কৰিছে আৰু তেওঁ যি নশ্বৰ দেহ সেই নশ্বৰ দেহ অনা নহয় অসমলৈ যিহেতু কোভিডৰ উপৰিও কৰ্কট ৰোগৰ উপৰিও কোভিডত তেওঁ আক্ৰান্ত হৈ আছিল আৰু দেখিবলৈ পোৱা গৈছে ইটোৰ পাছত সিটোকৈ নতুন খবৰ আমাৰ মাজত আহি পৰিছে আৰু ইতিমধ্যে ছ'চিয়েল মিডিয়াত যথেষ্টভাৱে অভিনেতাগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা পৰিলক্ষিত হৈছে তেখেতৰ যি অজস্ৰ অনুৰাগী আছিল অনুৰাগীসকলে ইতিমধ্যে ব্যাকুল হৈ পৰা পৰিলক্ষিত হৈছে আৰু এতিয়া এই যি খবৰ শেহতীয়া এই যি খবৰ এই খবৰে কিন্তু অধিক ম্ৰিয়মান কৰি তোলা পৰিলক্ষিত হৈছে ৰাজ্যখনৰ সাংস্কৃতিক মহলক ম্ৰিয়মান কৰি তুলিছে তেখেতৰ অজস্ৰ যি অনুৰাগীসকলক ম্ৰিয়মান কৰি তোলা পৰিলক্ষিত হৈছে আমি অধিক তথ্য জানিবৰ বাবে এই মুহূৰ্তত ফোন লাইনত উপস্থিত হ'ব বিচাৰিছোঁ ফোন লাইনত ল'ব বিচাৰিছোঁ সতীৰ্থ সাংবাদিক পুলক মহন্তক হয় পুলক যিহেতু দেখিবলৈ পোৱা গৈছে যে নতুন যি তথ্য আমাৰ হাতত আহি পৰিছে যে অসমলৈ অনা নহয় অভিনেতা কিশোৰ দাসৰ মৃতদেহ আৰু তেখেত যিহেতু কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ সমান্তৰালভাৱে কোভিড ৰোগত আক্ৰান্ত হৈ তেওঁ মৃত্যুবৰণ কৰিছিলে সেইবাবে এনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে নতুন তথ্য আপোনাৰ হাতত কি আছে পুলক ভাস্কৰ প্ৰথমে ক'ব লাগিব সমগ্ৰ ৰাজ্য জোকাৰি যোৱা যি দুখৰ খবৰ কিছু সময় আগতে আহিছিলে সমগ্ৰ অসমীয়া বোলছবি জগতৰ লগতে সমগ্ৰ অসমতে শোকৰ ছাঁ পৰিছে আৰু এটা বিষয় খুবেই চৰ্চাত আছিলে কাৰণ তেওঁ যিহেতু চিকিৎসাৰ বাবে বহিৰাজ্যলৈ গৈছিল আৰু সেই চিকিৎসাধীন অৱস্থাতে তেওঁ শেষ নিশ্বাস ত্যাগ কৰিছে কিন্তু শেহতীয়া যি খবৰ তেওঁৰ পৰিয়ালৰ লোকৰ সৈতে বা যিসকল তেওঁৰ শুভাকাংক্ষী তেওঁলোকৰ সৈতে আমি খবৰ কৰিছিলো তেতিয়া এটা খবৰ পাইছো যে তেওঁ মৃত্যুৰ পূৰ্বে তেওঁ কোভিড পজিটিভ হৈছিলে আৰু যাৰ বাবে তেওঁ মৃতদেহ এতিয়া অসমলৈ অনা যিহেতু তেওঁ কোভিড পজিটিভ এগৰাকী ৰোগী গতিকে তেওঁৰ নশ্বৰ দেহ অসমলৈ অনাত যথেষ্ট অসুবিধা আৰু স্বাস্থ্য বিভাগৰ যি শেহতীয়া এছঅপি অনুসৰিও যদি কোনো কোভিড ৰোগী থাকে তেনেহলে তেওঁৰ সৎকাৰ সেই স্থানতে কৰা হয় তাকো সম্পূৰ্ণ স্বাস্থ্য বিভাগৰ যি নীতি নিৰ্দেশনা আছে সেই নীতি নিৰ্দেশনা মৰ্মে আচলতে সেই সৎকাৰ বা অন্তিম সৎকাৰ কৰিব লাগে সেই নীতি নিৰ্দেশনা মৰ্মে এগৰাকী জনপ্ৰিয় অভিনেতাৰ সেই সৎকাৰো হয়তো অসমত কৰা নহব তেওঁ নিজা বাসগৃহত বা অসমৰ মাটিত তেওঁ কৰা নহব য'ত তেওঁ চিকিৎসাধীন হৈ আছিলে বেংগালুৰুৰ দীৰ্ঘদিন ধৰি যিহেতু সেই সৎকাৰ তেওঁ তাতে কৰা হ'ব আমাৰ হাতলৈ যিমানটো শেহতীয়া খবৰ আহিছে ভাস্কৰ পুলক এই মুহূৰ্তত আপোনাৰ পৰা আন এটা কথা জানিব বিচাৰিছোঁ যিহেতু ইতিমধ্যে অসম চৰকাৰৰ সহযোগিতা বিচাৰিছে কিশোৰৰ পৰিয়ালে
যি উদীয়মান অভিনেতাগৰাকীৰ পৰিয়ালৰ লোক বা আত্মীয়সকলে ইতিমধ্যে অসম চৰকাৰৰ এই ক্ষেত্ৰত সহযোগিতা বিচাৰিছে যাতে কিশোৰ দাসৰ মৃতদেহক অসমলৈ আনিব পৰা যায়। অসমৰ যিসকল অজস্ৰ অনুৰাগী আছে, সাংস্কৃতিক মহল আছে, কিশোৰ দাসক শেষবাৰৰ বাবে সকলোৱে চাব বিচাৰিছে। ইতিমধ্যে এই খবৰ বিয়পি পৰাৰ লগে লগে সৰ্বত্ৰে কেৱল শোকৰে চানি ধৰা পৰিলক্ষিত হৈছে। আৰু তাৰ পাছত এনেধৰণৰ যি মৰ্মান্তিক খবৰ পুনৰবাৰ আহিছে, তাৰ পাছত কিন্তু পৰিয়ালৰ লোকসকলে ইতিমধ্যে চৰকাৰক অনুৰোধ জনাইছে। আৰু চৰকাৰৰ ফালৰ পৰা এই ক্ষেত্ৰত কেনেধৰণৰ সঁহাৰি আগবঢ়াইছে পুলক? নিশ্চয়কৈ ইতিমধ্যে তেওঁলোকৰ পৰিয়ালৰ তৰফৰ পৰা অসম চৰকাৰ বা স্বাস্থ্য বিভাগৰ লগত কথা বতৰা আলোচনা কৰা হৈছে। শিল্পীসকলেও তেওঁলোকৰ তৰফৰ পৰা ব্যৱস্থা হাতত লৈছিলে যাতে কিবা কৰি তেওঁৰ মৃতদেহ অসমলৈ আনিব পৰা যায়। কিন্তু দেখা পোৱা গৈছে যে তেওঁ যিহেতু কভিড পজিটিভ, গতিকে এগৰাকী কভিড পজিটিভ ৰোগীক তেনেকৈ আচলতে অনাটো অনুমতি প্ৰদান নকৰে। যিহেতু চিকিৎসকেই হওক বা য'ত চিকিৎসাধীন হৈ আছে সেই চিকিৎসাধীন হৈ থকা যিখন চিকিৎসালয় তেওঁলোকেও অনুমতি প্ৰদান নকৰে। গতিকে যিমান দূৰ আমাৰ হাতলৈ শেহতীয়া খবৰ আহিছে, আনুষ্ঠানিকতাৰ বাবে কেইটামান মুহূৰ্ত এতিয়াও বাকী, কাৰণ অসম চৰকাৰৰ তৰফৰ পৰা এই মুহূৰ্তলৈকে তেনে কোনো প্ৰেছ বিজ্ঞপ্তি বা তেওঁলোকৰ তৰফৰ পৰা কোনো ধৰণৰ টুইট বা সংবাদ মাধ্যমৰ আগত ভাষ্য প্ৰদান কৰা নাই, ৰাজহুৱা কৰা নাই আচলতে তেওঁলোকে এই মুহূৰ্তত কি সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু আমি ভিতৰুৱা খবৰৰ পৰা যিমান দূৰ খবৰ পাইছো সেয়া এয়াই নিশ্চিত যে যিহেতু তেওঁ কভিড পজিটিভ, গতিকে তেওঁৰ অন্তিম সংস্কাৰ সেই তাতে কৰা হ'ব য'ত তেওঁ চিকিৎসাধীন হৈ আছিলে, তাতে তেওঁ অন্তিম সংস্কাৰ কৰা হ'ব। অসমলৈ অনা যো-জা চলিছিলে, নচলা নহয়। বিভিন্ন স্তৰত কথা বতৰা পতাও হৈছিলে, চৰকাৰকো আহ্বান জনোৱা হৈছিলে যাতে চৰকাৰে এই বিষয়ত হস্তক্ষেপ কৰে, চৰকাৰে সহায় কৰে। কিন্তু অসম চৰকাৰেও সহায় কৰিবলৈ বিষয়টো এটাই কাৰণ, যিহেতু তেওঁ কভিড পজিটিভ, গতিকে তেওঁৰ মৃতদেহ তাৰ পৰা অনাটো যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব। গতিকে হয়তো তেওঁৰ অন্তিম সংস্কাৰ সেই স্থানতে কৰা হ'ব। আমাৰ হাতত শেহতীয়া যি আচলতে ভিতৰুৱা খবৰ ভাস্কৰ, সেই ভিতৰুৱা খবৰ ভিত্তিতে আমি কৈছো অসমলৈ অনা নহয় এইগৰাকী জনপ্ৰিয় অভিনেতা, যিগৰাকী আচলতে আজি সমগ্ৰ অসমকে কন্দুৱাই থৈ গৈছে কিছু মুহূৰ্তৰ পূৰ্বে। যিসমূহ ভিডিঅ' ইতিমধ্যে সেই ভিডিঅ'সমূহ সামাজিক মাধ্যমত বহুলভাৱে ভাইৰেল হৈ পৰিছে। আৰু এখন বিশেষ ছবি তেওঁ অভিনয় কৰা সেই বিশেষ ছবিখন বৰ্তমানেও কিন্তু অসমৰ যিসমূহ ছবিগৃহ সেই ছবিগৃহসমূহত বৰ্তমানেও চলি আছে। আৰু এইখনেই আছিলে এইগৰাকী অভিনেতাৰ শেষখন ছবি। নিশ্চিতভাৱে পুলক এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সবিশেষ তথ্য জনোৱাৰ বাবে। আমি পুনৰবাৰ ঈশান নিউজৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ, সেয়া আছিল আমাৰ সতীৰ্থ সাংবাদিক পুলক মহন্ত ইতিমধ্যে আপোনালোকক সবিশেষ যি খবৰ সেই সবিশেষ খবৰ আপোনালোকক জনালে। আৰু দেখিবলৈ পোৱা গৈছে যে পুনৰবাৰ আমি ঈশান নিউজৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে এইগৰাকী যি অভিনেতা, উদীয়মান যিগৰাকী অভিনেতা, প্ৰতিভাৱান প্ৰতিশ্ৰুতি সম্পন্ন অভিনেতাগৰাকী কৰ্কট ৰোগৰ সমান্তৰালভাৱে আক্ৰান্ত হৈছিল কভিডত, আৰু কভিডত আক্ৰান্ত হোৱাৰ বাবেই তেখেতৰ যি মৃতদেহ সেই মৃতদেহ অসমলৈ অনাত এতিয়া অপাৰগ হৈ পৰিছে বা অনুমতি দিয়াত চিকিৎসকসকল অপাৰগ হৈ পৰিছে। আৰু এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ইতিমধ্যে পৰিয়ালৰ লোকসকলে অনুৰোধ জনাইছে যদিও এক প্ৰকাৰ যি ভিতৰুৱা তথ্য সেই তথ্য অনুসৰি এক প্ৰকাৰ প্ৰায় নিশ্চিত হৈ পৰিছে যে কিশোৰ দাসৰ মৃতদেহক অসমলৈ অনা নহয়, ৰাজ্যখনলৈ অনা নহয়। আজি নীতি নিৰ্দেশনা আছে, সেই নীতি নিৰ্দেশনা সম্পূৰ্ণৰূপে পালন কৰি তেখেতক চেন্নাইতেই তেখেতক শেষ সৎকাৰ কৰা হ'ব।